আপুনি চবকে ৰ'ষ্টে কৰি থাকে এনি টাইম আজি মানে একচুৱেলি ৰাইজ আমাৰ এইটো বহুতে আনফিল্টাৰ্ড পডকাষ্ট কিন্তু এখেতক কিছুমান কথা ক'ব লগা হৈ পৰিছে কাৰণ তেখেতৰ যিবিলাক শব্দৰ ব্যৱহাৰ তেখেতৰ যিখিনি ধৰণৰ আপোনাৰ মানে ৱৰ্ডিংছ কিছুমান মানুহক কোৱাৰ ষ্টাইল সেইবিলাক একচুৱেলি কিছুমান ক্ষেত্ৰত বহুতে কমপ্লেইন কৰে নকৰা নহয় তোমাৰ মাজে মাজে গাত লাগে মানে এইবোৰ মোৰ গাত নালাগে কিন্তু মানুহবিলাকৰ গাত লাগে হয়নে নহয় এইটো দা বেলেগৰ কথা বাদ দিয়া তোমাৰ গাত লাগিছে মানে তুমি কৈ আছা মোৰ গাত কিয় লাগিব মই যিখিনি কথা গম পাইছো বা শুনিছো মই সেইমতে কৈছো এতিয়া এটা সৰ্বসাধাৰণ কথাকে কওঁ এক্টিঙৰ আপুনি অটো নাজানে কিন্তু আপুনি নামি পৰিলে এক্টিঙতো এবাৰ মানে হাইটছ যে বোলে আপুনি ইনফ্লুৱেঞ্চাৰ প্ৰথমতে বোলে আপুনি হেনো মানুহক বিভিন্ন ধৰণৰ কথা কয় এবাৰ আপুনি নামি গ'ল এক্টিঙত কি এক্টিং কৰিলে আপুনি এক্টিং কৰিলোঁ একচুৱেলি ভিগু কাশ্যপ যে সি মোক লৈ গ'ল ক'লে যে দাদা আপুনি অকণমান ওলাই দিয়ক এজ এ ভিলেন মই ভিলেন বুলি মই তোমাক একচেপ্ট কৰিলোঁ আৰু আচলতে কথাটো কি জানা চবেই এক্টিং কৰিব পাৰে এক্টিং কৰিব লাগিলে প্ৰথম কোৱালিটিটো কি জানা নাই জানা তুমি নীলাজ হ'ব লাগিব তুমি কেমেৰা এটাৰ আগত আৰু এসোপা মানুহৰ আগত তুমি ডাইলগ ক'ব পাৰিব লাগিব উইথ এক্সপ্ৰেশ্যন সেইটো এক্টিং আৰু এটা কথা কওঁ মানুহৰ লাইফত চব মানুহে এক্টিঙে কৰি থাকে মেক্সিমাম মানুহে এক্টিং কৰি থাকে গিৰিয়েক আৰু ঘনীয়েকৰ মাজত কেতিয়াবা গিৰিয়েকে এক্টিং কৰি থাকে কেতিয়াবা ঘনীয়েকে এক্টিং কৰি থাকে লগ বন্ধুৰ মাজত বা বিজনেছ পাৰ্টনাৰৰ মাজত ইজনে সিজনৰ লগত এক্টিং কৰি থাকে বা প্ৰেমিক প্ৰেমিকাবোৰৰ মাজত কেতিয়াবা প্ৰেমিকজনে এক্টিং কৰি আছে কেতিয়াবা প্ৰেমিকাজনে এক্টিং কৰি আছে কিন্তু আমি সচৰাচৰ গম নাপাওঁ তেওঁলোকে যে এক্টিং কৰিছে কেতিয়া গম পাওঁ যেতিয়া দুজন বিজনেছমেনৰ মাজত যেতিয়া এজনে যেতিয়া ঠগাই দিলে সেইজনে ৰিয়েলাইজ কৰিলে যে এওঁ মোৰ লগত এক্টিং কৰি আছিল হাজবেণ্ড ৱাইফৰ মাজত তেতিয়া গম পায় যেতিয়া ডিভ'ৰ্চ হয় তেতিয়া এজনে গম পালে যে এওঁ মোৰ লগত এক্টিং কৰি আছিল বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ মাজত গম পায় তেতিয়া যেতিয়া ব্ৰেকআপ হয় তেতিয়া গম পালে যে ই মোৰ লগত এক্টিং কৰি আছিল একচুৱেলি আমি সাধাৰণ মানুহবিলাকে লাইফত একচুৱেলি চবতকৈ ডাঙৰ এক্টৰ গতিকে কেমেৰাত হৈ আৰু কি অকণমান নীলা জ্বলে হ'ল এক্টিং কৰিব পাৰি তুমিও এক্টিং কৰিছা হয়তো বহুত লাইফত একচুৱেলি চবতকৈ ডাঙৰ এক্টৰ গতিকে কেমেৰাত হৈ আৰু কি অকণমান নীলা জ্বলে হ'ল এক্টিং কৰিব পাৰি তুমিও এক্টিং কৰিছা হয়তো বহুত লাইফত পৃথিৱীখন বাৰু ৰং মঞ্চ চবেই তাতে কিমাননো ভাল ভূমিকা কৰিছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰে এতিয়া আপুনি এক্টিং যে কৰিলে ভিলেইনৰ ৰূপত যিটো আপুনি একচুৱেলি হয় গতিকে সেইটো কেনেকুৱা ধৰণৰ আপুনি ৰ'ল প্লে কৰিলে অলপ ডাইলগ মনত আছে নেকি নাই এইটো একচুৱেলি গানত মই জাষ্ট এক্সপ্ৰেশ্যন দিব লাগে বুলি কৈছে আৰু তেনেকুৱা ডাইলগ চাইলগ নাই চাওঁ পিছত যদি ক'ৰবাত যদি ভাল যদি তেনেকুৱা যদি কেৰেক্টাৰ পাওঁ কৰিম চাগে পালেতো আপোনাক নিশ্চয় ভিলেইনৰ ৰ'লেই দিব চাগে কাৰণ আপুনি সেইটোতে বেষ্ট পাৰিব